হে গাইছ স্বাগতম জনাইছোঁ মোৰ চেনেল ৰিতম কলিতা ব্লগলৈ। তো আজি হৈছে মোৰ জন্মদিন আৰু তো অলপমান আয়োজন মানে চলি আছে। তো আজি অলপমান এনে কেক নাকাটো, এনে নৰ্মেলকৈ সৰুকৈ এটা ব্লগ হ'ব। তো এই ভিডিঅ'টো বলক আমি আৰম্ভ কৰোঁ। আৰু আজি হৈছে মোৰ জন্মদিন আৰু কাইলৈ হৈছে মানাছ অপেনিং। তো নেক্সট ব্লগ চাইছিল যদি তো আজি হৈছে মোৰ বাৰ্থডে আৰু কাইলৈ হৈছে মানাছ অপেনিং। তো ইয়াৰ আগৰ 1 বছৰ আগৰ যদি ভিডিঅ' চাই তো মানাছ অপেনিঙৰ ভিডিঅ'ছ পাব। আৰু সেই দিনটোত সেইবাৰ মানাছ অপেনিং 1 তাৰিখ আছিল, এইবাৰ মানাছ অপেনিং 2 তাৰিখ। তো কাইলৈ মানে একেলগে এই ব্লগটোতে মানাছ অপেনিঙো দেখা পাব আপোনালোকে। তো চাই থাকক এই ভিডিঅ'টো সম্পূৰ্ণৰূপে। তো বৰ্তমান ঘৰটোৰ পৰা মই পাকঘৰলৈ যাওঁ, কি হৈ আছে তাতে দেখা যাওক। আৰু বৰ্তমান আন্ধাৰ সম্পূৰ্ণৰূপে। এইফালে আছে আমাৰ ঘৰৰ পাকঘৰটো, এইখিনি জেগা পাকঘৰটো। আৰু বলক তেনেহ'লে এই সৰু পাকঘৰটোক উঠাই লৈ মই বৰ্তমান গৈ আছোঁ পাকঘৰলৈকে। তো আপোনালোকক কি হৈছে তাতে সকলোখিনি দেখাম। তো গাইছ মোৰ বাৰ্থডে চালে একো নহ'ল, এনে নৰ্মেল বাৰ্থডে। তো ইমান ভিডিঅ' কৰা নহ'ল, নাম ধৰিছোঁ সেয়ে। আৰু আজি হৈছে নেক্সট মৰ্ণিং। তো আজি হৈছে মানাছ অপেনিং। তো বলক তেনেহ'লে আমি মানাছ অপেনিং লৈ চাই থাকোঁ। তো গাইছ মই আহি পাইছোঁ মানাছ গেট, আৰু এইখন হৈছে মানাছ গেটখন। কালিৰ পৰা ইয়াৰে ভিতৰত যাব দিব। মানাছ অপেনিং হৈ আছে, প্ৰচেছিং হ'ব। ফাৰ্ষ্ট গেটৰ পৰা এইখন হৈছে ছেকেণ্ড গেট, ফাৰ্ষ্ট গেট আছে এইফালে। তো প্ৰচেছিংখিনি সকলোখিনি দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। মানাছখন কালিহে অপেনিং নহয়, মানাছখন পূৰা বছৰটোৰ গোটেইকেইদিন খোলা থাকে। কিন্তু মানাছখন মানুহ অহা আৰম্ভ হয় কাইলৈ, আজিৰ পৰাহে মানে আৰম্ভ হৈ যাব অপেনিং হোৱা। মানে এইবিলাক ঘাঁহ বন সকলোবিলাক পুৰি দি নতুন মানে ঘাঁহ গজে, জন্তু দেখা পায়, সেইবাবে মানাছখন অপেনিং কৰা বুলি কয়। কিন্তু মানাছ চব দিনে খোলা থাকে, বছৰটোৰ 365 দিন মানাছ খোলা থাকে। আৰু গাইছ বহুত ভিডিঅ' আছিল, বহুতটা ভিডিঅ' বনাইছিলোঁ। আৰু এই সৰু বাবুটোই মোৰ এইটো কেমেৰাটো লাৰি চব ডিলিট কৰি দিছে, গোটেই ডিলিট কৰিছে। কেইটামান ভিডিঅ'হে আছে, বাকীমান চব ডিলিট কৰে। এই ভিডিঅ' বনাই কিবা বনাব চবমান ডিলিট কৰি দিছে। তো এই ভিডিঅ'টো এটা যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি নকৰিব।